হিমন্ত বিশ্ব শৰ্মাই দলং বনাই দিব নোৱাৰে ইমান ফেৰী যাওঁতে মানুহবোৰ মৰিছে গম নাপায় মোৰ বহুত দুখ লাগিছিলে মই কান্দিছিলোঁ এবাৰ মোৰ এতিয়ালৈও খং উঠিয়ে আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ বেয়া কাম কৰিব জানে মানুহবোৰক পেলায় মোৰ আজি মনটো বহুত বেয়া কালি নিমাতীঘাটত বহুত ডাঙৰ এটা ঘটনা হ'ল নহয় মানুহ ফেৰীত গৈছিল যাওঁতে ফেৰীখন ডুবি বানপানী হৈ আছিল ফেৰীখন ডুবি মানুহ মৰি থাকিলে বাচ্চা এটা তাৰপিছত বাচিলে মায়েকবোৰ মৰি থাকিলে ফালে চৰকাৰেতো দলং বনাই দিব পাৰে না যোৱা কি দৰকাৰ চৰকাৰে দলং বনাই নিদিয়ে কেলে মোৰ এটাই অনুৰোধ যাতে চৰকাৰে দলং এখন বনাই দিব পাৰে এতিয়া মানুহবোৰ দলঙলৈ যাব লাগে ফেৰীতনো কেলে যাব লাগে ফেৰী যোৱাটো বেয়া কথা অতি সোনকালে দলংখন বনাই দিব লাগে যাতে মানুহ এনেকৈ নমৰে হিমন্ত বিশ্ব শৰ্মাই দলং বনাই নিদিয়া কেলে মোৰ ইমান দুখ লাগিছে দেখি হিমন্ত বিশ্ব শৰ্মাই চাগে দেখাই নাই দুখ লগাই নাই তেহেঁতৰ লগত যাতে চবে ভগৱানক প্ৰাৰ্থনা কৰে আৰু তেওঁলোকৰ আত্মাই যাতে শান্তি পায় চাওকচোন ইমান দুখ লগা ঘটনা ডুবিলে